ফেষ্টিভেললৈ যাই আছোঁ কলাগুৰু মিউজিক ফেষ্টিভেললৈ যাই আছোঁ এতিয়া আমি আপোনালোকে দেখিবলৈ পাইছে এতিয়া গেটখন পাইছোঁ বহুত মানুহ হৈছে ফেষ্টিভেলত কলাগুৰু বিষ্ণু বজাৰ ৰাভা ফেষ্টিভেলত আছোঁ এয়া 2020 এতিয়া আপোনালোকক সকলো দৃশ্য দেখুৱাম আমি সকলো দৃশ্য দেখাবলৈ পাব এতিয়া আৰু আমি গাহৰিপুৰাৰ জেগাত যাই আছোঁ গাহৰিপুৰা জেগা বহুতো নৃত্য চলি আছে এতিয়া আপোনাৰ এইফালে বলক আমি এতিয়া আৰু ভাল ভাল দৃশ্য দেখুৱাম পেডিজিং ফেষ্টিভেলৰ আৰু এইটো আৰু মঞ্চ যিহেতু টাইম নাপালোঁ আহিবলৈ দিনত যিহেতু আজি শোভাযাত্ৰা হৈছিল ৰাতিপুৱা আহিব টাইম নাপালোঁ তাৰ কাৰণে আপোনালোকে বেয়া ৰাখিটো ভিডিঅ' দিব নাপালোঁ বেয়া নাপাব এতিয়া যিহেতু সৰু ছোৱালী খেলাৰ ইয়াৰ দৃশ্য আপোনালোক দেখুৱাইছোঁ এইফালে সৰু ছোৱালী বাবা কি খেলি আছা ঠিক আছে যিহেতু আমাৰ কা বিৰোধিতা চলি আছিল আহক আৰু জুবিন দাহঁতে কেনেকুৱা কাৰ পৰিস্থিতি হেৰি কৰিছে আমি দেখাইছোঁ जिसके बदौलत मैं सम्मान पाया आप लोग का इस सम्मान जो मुझे मिला में और ये चलते भी जखन झारखंड अलग लाइट चलते हमरे कर सांस्कृतिक नौजारखन कर दौड़ चलत रहे से बेरा कोई महिला ठुलो फाइटेगा এইফালে আছে এটা itu hol নাই মিসিং কনসেং ya mas pura aro sopura ব্ৰহ্মপুৰৰ দৃশ্য এইবিলাক চব এইফালে বহুত ডাঙৰ এজন ব্যক্তি
ঝাৰখণ্ডৰ আপোনালোকে নাজানে চ' বহুতে বেছি ভালকৈ জানে বহুতে বেছি ভালকৈ ক'ব পাৰিব সকলোকে পুনৰ ধন্যবাদ আৰু অহাৰ কাৰণে ধন্যবাদ দাদা থেংক ইউ ভেৰি মাছ থেংক ইউ जुबिन तुम्हें मेरी उम्र लग जाए तुम तो आसाम का हीरो हो लेकिन दुनिया का हीरो हो यू हैव टू बिकम द हीरो ऑफ वर्ल्ड तो मैं कहना चाहता हूं जुबिन अभी भी हमारे देश के अंदर जो परंपरागत संगीत का टुटाव हो रहा है और आपके मेरे बीच जो टूटन आ रहा है तनाव आ रहा है उसे कौन मिटाएगा সো জিল ক্ৰিয়েশ্যনে এটা বিশেষ ধৰণৰ ঘোষণা 2020 চনতেই এই মঞ্চৰ পৰাই কৰিব কৈছে গতিকে সেই বিশেষ ঘোষণাটোৰ বাবে মই গৰিমা শইকীয়াক মঞ্চলৈ মাতিছোঁ পাছতেই আপোনালোক সকলোৱে আগ্ৰহ কৰাৰ বাবে মা এলবামৰ মনৰে কল্পনাত যিটো গান আছিলে ৰিলিজ আজি নকৰোঁ ন আৰু এটা বিশেষ ধৰণৰ ঘোষণা বছৰৰ কাৰণে চাগে ই এটা নতুন পৰিকল্পনা হ'ব জিল ক্ৰিয়েশ্যনৰ তৰফৰ পৰা এটা বিশেষ ঘোষণা আছে সমগ্ৰ অসমবাসীৰ বাবে জিল ক্ৰিয়েশ্যন শ্যামন্ত গৌতম তেওঁ আমাক আজি উপস্থিত নাইকিয়া তেওঁ বেংগলোৰত আছে চ' এই বিশেষ ঘোষণাটো আপোনালোকক কৰিবলৈ দিছে আজিৰ এই মঞ্চৰ পৰাই সম্পূৰ্ণ অসমৰ বাবে সমগ্ৰ অসমৰ বাবে এটা নতুন খবৰ এটা ভাল খবৰ সেই খবৰ শুনক আপোনালোক সকলোৱে গৰিমা শইকীয়াৰ মুখেৰে সকলোলৈকে এটা বিশেষ ঘোষণা বুলি কৈছে এটা আচলতে সুখবৰ আপোনালোকে ইতিমধ্যে স্ক্ৰীণত দেখিছে top 3,000 in total these awarded scripts will be considered for film making আৰু তাত আপোনালোকে দেখিছে জাজেছ পেনেলত যি কেইগৰাকী বিশিষ্ট ব্যক্তি আছে আৰু লাষ্ট সাবমিশন ডেট এটো আচলতে কাৰেকশ্যন আছে এতিয়া এটো আগতে আমি ঘোষণা কৰাৰ কথা আছিল 31st মাৰ্চ আছিল কিন্তু এতিয়া আমি হেতু অলপ এক্সটেন্ড কৰিছো তাৰিখটো আমি 30 এপ্ৰিললৈকে সেই দিনটো বঢ়াই দিয়া হৈছে আৰু মে মাহত এই পুৰস্কাৰখিনি ঘোষণা কৰা হ'ব আৰু যি বিজয়ী তিনিখন স্ক্ৰিপ্ট সেই স্ক্ৰিপ্ট কেইখন হয় আই ক্ৰিয়েশ্যন নহয় জিল ক্ৰিয়েশ্যন বা আমাৰ কোনোবা বন্ধু বান্ধৱৰ এটা ভাল প্ৰডাকশ্যনৰ ফালৰ পৰা ছবি নিৰ্মাণৰ কাৰণে আমি সেইখিনি বাছনি কৰি উলিয়াম এখন ছবি আপোনালোকে জানে আমি যিমান পাৰোঁ কষ্ট কৰি জুবিনৰ একক সাধনাৰে যেতিয়া ছবি জগতখন বৰ বেয়া অৱস্থালৈ নামি গৈছিল মন্দা অৱস্থালৈ গৈছিল সেইখিনি সময়ত তেওঁ ভাবিলে যে নহয় অসমীয়া ছবি জগতৰ কাৰণে কিবা এটা কৰিব লাগিব আমি ছবি উদ্যোগ বুলি এতিয়াও ক'ব পৰা হোৱা নাই গতিকে ছবি জগতৰ কাৰণে কিবা এটা কৰিব লাগিব বুলি ভাবি অলপ পগলামি বুলি সকলোৱে হয়তো কৈছিল সেইখিনি সময়ত কিন্তু নিজৰ জীৱনৰ সকলো পুঁজি লগাই তেওঁ 2 বছৰ ধৰি মিছন চাইনা বনাইছিল কাৰণ সময়ো লাগিছিল এখন বিগ বাজেটৰ ছবি অসমত হঠাৎ কৰি উলিয়াটো সহজ নহয় আৰু নিজৰ প্ৰচেষ্টাৰে সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাৰে গতিকে আই ক্ৰিয়েশ্যন নাম দি আমি প্ৰথম প্ৰডাকশ্যন আমাৰ কৰিছিলোঁ মিছন চাইনা আপোনালোকে খুব মৰমেৰে আগুৱালি ল'লে ইমানখিনি সহায় সহযোগিতা ইমান সঁহাৰি আগবঢ়ালে ইমান সাহস দিলে যে আমি আই ক্ৰিয়েশ্যনৰ বেনাৰ দ্বিতীয়খন ছবিৰ বাবে আগবাঢ়িবলৈ আমি সাহস কৰিব পাৰিলোঁ কাঞ্চনজংঘা হ'ল পবিত্ৰ ৰাভা 2খন ছবিতে আপোনালোকৰ এজন সন্তান সুযোগ্য সন্তান পবিত্ৰ ৰাভাক আপোনালোকে 2খন ছবিতে দেখিছে টংলাৰ সহায় বহুতখিনি আছে আমাৰ সেই প্ৰডাকশ্যনত গতিকে অসমীয়া ছবি জগতলৈ টংলাৰ যি ভূমিকা আছে যিখিনি সঁহাৰি আছে যিখিনি অৱদান আছে সেইখিনিৰ বাবে আপোনালোকক প্ৰথমে মই ধন্যবাদ জনাই লৈছোঁ বহুত বহুত ধন্যবাদ তাৰ বাবে অসমীয়া ছবি জগতৰ বাবে আপোনালোকে বহুখিনি দিছে আপোনালোকৰ তৰফৰ পৰা গতিকে অকল ছবি জগত বুলিয়ে নহ'ব অসমীয়া সাংস্কৃতিক জগতলৈ আপোনালোকৰ অৱদান সঁচাকৈ প্ৰশংসনীয় আৰু
আমি শ্ৰদ্ধাৰে সদায় সেই নাম ল'ব লাগিব টংলাবাসীৰ। আমি এতিয়া আমাৰ সৈতে যেতিয়া কাঞ্চনজংঘা আমি কৰিবলৈ লৈছিলোঁ, শ্যামন্ত গৌতম জুবিনৰ আমাৰ খুব ভাল বন্ধু, তেওঁ বেংগলোৰত থাকে। তেওঁ যদিও IT ইণ্ডাষ্ট্ৰীৰ লগত সৈতে জড়িত, তেওঁ খুব অসমক ভাল পায়, অসমৰ সংস্কৃতিক ভাল পায়, অসমৰ ছবিক ভাল পায়। গতিকে তেওঁ নিজেই ক'লে যে ময়ো কিবা এটা কৰি তেওঁলোকৰ লগত যোগদান কৰোঁ। গতিকে কাঞ্চনজংঘা আমাৰ সৈতে তেওঁ আহি সহযোগ কৰিলে আৰু আমাৰ কো প্ৰডিউচাৰ হ'ল। শ্যামন্ত গৌতম নিজৰ প্ৰডাকশ্যন হাউচ খুলিছে জিল ক্ৰিয়েশ্যনছ বুলি। আৰু এতিয়া যিখন বাৰুদ, মুনীন বৰুৱাৰ আপোনালোকে সকলোৱে জানে খুব বহু চৰ্চিত ছবি বাৰুদৰ ছিকুৱেল বনাই আছে তেখেতৰ সুযোগ্য পুত্ৰ মানস। সেই মানসৰ ছবিখনো জিল ক্ৰিয়েশ্যনৰ ফালৰ পৰা প্ৰডাকশ্যন হৈ আছে। গতিকে শ্যামন্ত গৌতম সম্পূৰ্ণভাৱে সোমাই পৰিছে আমাৰ ছবি জগতৰ লগত। আৰু শ্যামন্তকে এটা কথা ক'লে যে দেউতাক তেখেতৰ যদিও মৌচা এটা স্মাৰক, এটা বকুল পুলি। জ্ঞাপন কৰিছোঁ। खुलुमबाय बयनिसिमबो आंनि गोसो गोरबोनि खुलुमनायखौ जासिहरबावबाय। एक्चुৱেলি মই আজি ইয়ালৈ এই পবিত্ৰ অনুষ্ঠানত এই সুন্দৰ পৰিৱেশত গীত পৰিৱেশন কৰিবলৈ আহিছোঁ। জুবিন আৰু পবিত্ৰ ৰাভাৰ আহ্বান ক্ৰমে ৰাখি মই আজি ইয়ালৈ উপস্থিত হৈছোঁ।